হে দোস্ত পোন প্ৰথমতে তো ৰঙালী বিহুৰ মোৰ ফালৰ পৰা বহুত মৰম যাচিল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লওকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল ডিম্পু বৰুৱা এজন খুবেই বিখ্যাত ইউটিউবাৰ ডিম্পু বৰুৱাৰ ভিডিঅ' হয়তো আপুনিও চায় ডিম্পু বৰুৱাই টেকনিকেল ভিডিঅ' বনায় আনহাতে এওঁৰ ছেকেণ্ড চেনেলটোত এওঁ কিছুমান ব্লগ ভিডিঅ' আপলোড কৰে আপোনালোকে বহুতে ডিম্পু বৰুৱাৰ প্ৰথম ভিডিঅ'টো হয়তো দেখাই নাই তো সেইকাৰণে মই যে আপোনালোকক ডিম্পু বৰুৱাৰ প্ৰথম ভিডিঅ' আৰু আজি ভিডিঅ'ত কিমান পাৰ্থক্য আছে দেখুৱাম তেওঁ প্ৰথম ভিডিঅ'বোৰ তেওঁ মোবাইলেৰে বনাইছে তেতিয়া তেওঁৰ কোনো DSLR কেমেৰা নাছিল তো বলক ডিম্পু বৰুৱাৰ প্ৰথম ভিডিঅ'টো চাই লওঁ হে দোস্ত মোক সকলোৱে এটা প্ৰশ্নই কৰি আছে যে মই ইউটিউবত চেনেল কিয় খুলিছোঁ বা ইউটিউব চেনেল খুলিলে কি লাভ হয় আমাৰ বা তোমালোকে নিশ্চয় কোনোবা শুনিছে যে ইউটিউবৰ পৰা আমি পইচাও ইনকাম কৰিব পাৰোঁ কিন্তু কিমান পইচা ইনকাম কৰিব পাৰোঁ বা আমি ফেচবুক কৰিলে কোনো পইচা নাপাওঁ ফেচবুকত 1000 লাইক 1 লাখ লাইক আহিলেও কোনো ফেচবুকে আমাক পইচা নিদিয়ে কিন্তু ইউটিউবৰ ভিউ বাঢ়িলে বা ইউটিউবত ভিউ আহিলে ইউটিউবে আমাক পইচা কিয় দিয়ে বা ডিম্পু বৰুৱাৰ ভিডিঅ' এতিয়া DSLR কেমেৰা দি বনায় তো তেওঁ নিজৰ কষ্টৰ ফলত এইবোৰ বস্তু লৈছে তেওঁ কষ্ট কৰি ভাল ভিডিঅ' আপলোড কৰি এজন জনপ্ৰিয় ইউটিউবাৰ হৈ পৰিছে আহক তেওঁৰ এতিয়াই ভিডিঅ' চাওঁ ৰিচাৰ্জত পোৱা গৈছে ইণ্ডিয়াৰ মানুহক বোলে উল্লু বনাব খুব সহজ মানে বেছিভাগ মানুহে চাদা চিধা ভলা ভালা আৰু সেইবাবেতো ইণ্ডিয়াৰ মানুহক তামাম উল্লু বনাই থাকে বিভিন্ন কিবা আহি যে আহিব 25 দিন মে পেচা ডাবল যে আমাৰ ইয়াত পইচা থক মাহে এনেকে কিমান কম আৰু কিমান পইচা মাৰা গ'ল তেনেকে আপোনালোকৰো চাগে আজি সেইবিলাকৰ কথা বাদ দিছোঁ আজি মই কৈ আছোঁ মোবাইলৰ কথা মোবাইলৰ সকলোতকৈ ডাঙৰ উল্লু বনোৱা কাহিনীটো ফ্ৰীডম 251 মানে তো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰি দিব যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টা বনটো দবাই ল'ব তেতিয়া আমি নিউ ভিডিঅ' দিলে আপুনি ন'টিফিকেশ্যন পাই যায়